নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্তক আইনী মেৰপেছেৰে বান্ধিব পৰা নাই বান্ধি ৰাখিব পৰা নাই Cbi অৱশেষত জামিন লাভ কৰিছে তাৰ্কিক বিশাল আৰু লগতে স্বপ্ননীল দাসে কিন্তু বৰ্তমানেও জামিন লাভ কৰা নাই সুমি বৰাই হয়তো সুমি বৰাও নিশ্চিতভাৱে তেওঁ জামিন লাভ কৰিব পাৰে অতি শীঘ্ৰে হেয়া এতিয়াও চৰ্চাত চলি আছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু বিশাল ফুকন তাৰ্কিক বৰা স্বপ্ননীল দাসৰ জামিন লাভ আৰু তিনিও অভিযুক্তই জামিন লাভ কৰিছে এয়া মহাপ্ৰবঞ্চকৰ জাল পাতিছিলে তিনিও গৰাকীয়ে বিশাল ফুকনৰ জামিন মঞ্জুৰৰ পাছতে বিশালৰ অধিবক্তা আব্দুল হালিমে মন্তব্য প্ৰদান কৰিছে প্ৰথমটো আবেদনতে জামিন লাভ কৰিলে বিশালে প্ৰথমটো তেওঁৰ এই আবেদন আৰু সেই আবেদনতে তেওঁ লাভ কৰিছে জামিন তিনি অভিযুক্তৰ জামিন লাভে সুমি বৰাৰ জামিনৰ ক্ষেত্ৰটো পৰিব নেকি পথ প্ৰশন্ত এতিয়া হেয়া হৈছে ডাঙৰ প্ৰশ্ন যেহেতু এবাৰ তিনিও গৰাকী অভিযুক্তই জামিন লাভ কৰিছে কিন্তু বৰ্তমানেও সুমি বৰাই জামিন লাভ কৰা নাই আৰু এই যেহেতু ঘটনা এতিয়া চাঞ্চলৰ সৃষ্টি কৰিছে কিয়নো বহুতো লোকে অভিযোগ উত্থাপন কৰিছে যে কেনেকৈ আসলতে জামিন লাভ কৰিব পালে তাৰ্কিক লগতে বিশাল ফুকনে আৰু লগতে স্বপ্ননীল দাসে কেনেকৈ জামিন লাভ কৰিবলৈ পাইছে এয়া তেওঁলোকে কেনেকৈ জামিন লাভ কৰিব পাইছে যেহেতু কঠোৰ আইন আছে এতিয়া দেশত কঠোৰ আইন দিয়া হৈছে আৰু তাৰ পাছতো কিন্তু এনেদৰে কোটি কোটি টকা আত্মসাৎ কৰি তেওঁলোকে এতিয়া হাৰি যাব পাৰিছে মুক্ত আকাশৰ তলত তেওঁলোকে এতিয়া ঘূৰি ফুৰিব পাৰিব অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল তাৰ্কিক স্বপ্ননীলৰ জামিন মঞ্জুৰ সুমিৰ কি হল আমি এই মুহূৰ্তত জনাই আছো সেই খবৰ দীৰ্ঘদিন ধৰি কাৰাগাৰত থকাৰ পাছত মঙ্গলবাৰে জামিন লাভ কৰে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল ফুকন তাৰ্কিক বৰা আৰু স্বপ্ননীল দাসে গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি এই তিনিওজনৰে জামিন মঞ্জুৰ কৰিছে ইয়াৰ বিপৰীতে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত সুমি বৰাৰ জামিন আবেদন নাকচ কৰা হৈছে নাকচ কৰে ন্যায়ালয়ে এই আটাইকেইজন বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে উল্লেখ্য যে কিছুমান পূৰ্বে যিটো ৰাজ্যত সংঘটিত হৈছে কিছুদিন পূৰ্বে ৰাজ্যত সংঘটিত হৈছিল অনলাইন ট্ৰেডিঙৰ ভয়ংকৰ কেলেংকাৰী কম টকাৰ বিনিময়ত বেছি টকা লাভৰ প্ৰলোভন দি বহুতো লোকৰ পৰা হাজাৰ কোটি টকা লুট কৰিছিল বিশাল দাস সুমি বৰা তাৰ্কিক বৰা স্বপ্ননীল দাসে অভিযোগ অনুসৰি বিশাল নামৰ 22 বছৰীয়া যুৱকজন প্ৰায় 2000 কোটি টকাৰ মালিক গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা কোটি কোটি ধনেৰে বিলাসী জীৱন কটোৱা এই সকলোকে নিজৰ বাবে কৰি লৈছিলে হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি আৰু কেৱল নিজৰ লগতে নহয় পৰিয়াল আত্মীয়বৰ্গ বন্ধু আদি সকলোৰে নামত এই ধন খৰচ কৰিছিলে তেওঁলোকে আনহাতে এই কেলেংকাৰীত নাম হাঙুৰ খাই পাইছিলে যেটো নাম হাঙুৰ খাইছিলে সুমি বৰা আৰু তাৰ্কিক বৰাৰ অভিযোগ অনুসৰি সুমিয়ে বিশালক এজেন্ট আনি দিয়াত সহায় কৰিছিল আৰু সুমিয়ে ককায়েক বয়ককো এই প্ৰবঞ্চনাত প্ৰত্যক্ষভাৱে জড়িত আছিল প্ৰথম অৱস্থাত বিশাল ফুকনক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল সুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা কেইদিনমান ধৰি পলাই ফুৰাৰ পাছত সুমি বৰা আৰু তাৰ্কিক বৰাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল জানিব পৰা মতে বিশালে 16 যেটো তেওঁ 60 দিনত 30% লাভ দিয়াৰ প্ৰলোভন দি এই জালখন পাতিছিলে আৰু বিশাল সুমি হতৰ দৰে অনলাইন ট্ৰেডিং কেলেংকাৰীত নাম হাঙুৰ খাইছিলে স্বপ্ননীল দাসৰ আৰু লাষ্ট গেটত TFAL নামেৰে প্ৰতিষ্ঠান খুলি ট্ৰেডিঙৰ প্ৰশিক্ষণ দিছিল স্বপ্ননীলে ইয়াৰ উপৰি ৰাজ্যৰ বহু মানুহৰ পৰা কোটি কোটি টকাৰ তেওঁ প্ৰবঞ্চনা কৰিছিল ট্ৰেডিং এপত ধন বিনিয়োগৰ নামত স্বপ্ননীলে বিভিন্ন জনৰ পৰা লুটিছিলে লাখ লাখ টকা যাৰ ফলত তেওঁৰ গুৱাহাটীত ফ্ল্যাট দুখনকৈ কোটি টকীয়া গাড়ী কিনিবলৈ সক্ষম হৈছিল এই বিলাসী গাড়ীতেই অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছিল স্বপ্ননীল আৰু মানুহক তেওঁৰ সম্পত্তিৰ প্ৰতি আকৰ্ষিত কৰাই ট্ৰেডিঙৰ জালত পেলাইছিল বিগত সময়ছোৱাত অনলাইন ট্ৰেডিঙৰ সৈতে জড়িত বহুজন অভিযুক্ত গ্ৰেপ্তাৰ হৈছিল ইয়াৰ কিছুমান জেলত থকাৰ বিপৰীতে কিছুমানে আছে মুকলি আকাশৰ তলত আৰু ইয়াৰ মাজতে আজি অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল স্বপ্ননীল আৰু তাৰ্কিককে জামিন দিয়া হৈছে এই সন্দৰ্ভত তাৰ্কিক বৰা আৰু লগতে যেটো বিশাল ফুকনে জামিন লাভ কৰিছে আৰু বিশাল ফুকনৰ জামিন মঞ্জুৰৰ পাছতেই বিশালৰ অধিবক্তা আব্দুল হালিম হাজৰিকাৰ প্ৰতিক্ৰিয়া আছে আমাৰ হাতত হেয়া শুনাবলৈ চেষ্টা কৰিম আমাৰ ডিব্ৰুগড়ৰ যেটো 352/24 and Cbi registered যেটো RC 17 যেটো নম্বৰ আছিল তাত হাইকোৰ্টে
বেইল এলাউ কৰিছে আজি অৰ্ডাৰ ৰিটাৰ্ণ পোৱা নাই এতিয়ালৈকে আমি ৱেইট কৰিছোঁ অৰ্ডাৰৰ কাৰণে আপলোডো হোৱা নাই বাট ইমানটো খবৰ পাইছোঁ যে বেইল এলাউ কৰিছে বিশাল মোৰ ক্লাইণ্ট হয় তো মই বিশালৰ কথা গম পাওঁ বাকীখিনি শুনিছোঁ স্বপ্নলৈ এলাউ হৈছে টাৰ্কিক এলাউ হৈছে ৰখাইছিলে বুলি নহয় কোৰ্টৰ পইণ্ট অফ কনচিডাৰেশ্যন কিছুমান থাকে ৰিগাৰ্ডিং বেইলৰ যিখিনি গ্ৰাউণ্ডছ থাকে অন ডেট গ্ৰাউণ্ডছ পাইছে তো সেইটো হিচাপতে বেইল পাইছে আৰু যিকোনো বস্তু ট্ৰায়েল ফেচ কৰিবই লাগিব তো হি হেজ টু ফেচ আ ট্ৰায়েল ফাৰ্ষ্ট অনলি দেন হি উইল বি কনচিডাৰ্ড guilty or not guilty is obviously considered innocent until proven guilty বিশালৰ ফাৰ্ষ্ট টাইম হয় বিশালৰ ফাৰ্ষ্ট টাইম টেকনিকেল কমেণ্টছ দিব নোৱাৰিম চুমি বৰাৰ ক্ষেত্ৰত যিহেতু মোৰ ক্লাইণ্টছ নহয় তেখেতৰ এডভকেট আছে বেলেগ বাট হাইকোৰ্টৰ ৱেবছাইটত মই তেখেতৰ দেখা নাই হয়তো বেইল এপ্লাই কৰা নাই CBI কোৰ্টতো ৰিজেক্ট কৰিছে গম পায় গম ক্লিয়াৰ কাট গম নাপাওঁ মই হিয়াৰছে গম পাব পাৰোঁ বাট টেকনিকেল গম নাপাওঁ নেক্সট ডেটৰ কথা নাই এতিয়াতো বেইল হৈছে যদি ট্ৰায়েল হ'ব ফাৰ্ডাৰ যিটো কোৰ্টৰ প্ৰচিডিউৰ এণ্ড হি উইল বি টেষ্টেড ৱেডাৰ হি হেজ কমিটেড অৰ নট কমিটেড চ' আল্টিমেটলি দ্য ডিচিজন অফ দ্য কোৰ্ট উইল ফ'ল' প্ৰাইমা ফেচিলি আপুনি এজন তেওঁৰ এডভকেট হিচাপে কি ক'ব বিশাল ফুকন যেনেধৰণে যে প্ৰজেক্ট কৰা হৈছে গিল্টি হিচাপে সেইটো তেওঁ তাত ধৰি লওক মই বিং হিজ ডিফেন্স লয়াৰ এণ্ড মোৰ টীম যোনে চবেই কৰি আছে গুৱাহাটীত প্ৰত্যুষ এণ্ড দেৱাংগও আছিলে তো তাত যিটো প্ৰাইমা ফেচি বস্তুটোত কি হয় আল্টিমেটলি ট্ৰায়েল ইজ দ্য অনলি ৱে আউট উইদাউট ট্ৰায়েল উই কেনট কনচিডাৰ ছামৱান টু বি গিল্টি চ' ট্ৰায়েলত বস্তুটো টেষ্ট কৰা হ'ব কিবা থাকিলে নাথাকিলে কোৰ্টে সেইটো অনাৰেবল কোৰ্টে গম পাব সেইটো কি পাব ফাইণ্ডিংছ হ'ব তাত বিশালৰ ক্ষেত্ৰত আপোনাৰ কেইজনীয়া অধিবক্তাৰ দল আছিলে গোটেই বস্তুটোৰ ডিফেন্স দিবলৈ ডিব্ৰুগড় আৰু গুৱাহাটী ডিব্ৰুগড় আমি মোৰ টীম স্নেহা সৌমিত্ৰ আৰিহান্ত হেনা আছিলে কেশৱ আছিলে গুৱাহাটীত প্ৰত্যুষ দাস আছিলে দেৱাংগ বৈদ্য আছিলে আৰু আমি কলাবৰেট কৰিছিলোঁ অংশুমান বৰা ছাৰৰ লগতো তো কনচিডাৰিং অল মানে ইমানখিনি এডভকেটছটো আছিলে লিড মই কৰি আছিলোঁ